वेलकम बैक टू माय यूट्यूब चेनेल। आशा करूँ सकलोৱে ভালে আছে আৰু লগতে ময়ো ভালে আছোঁ। আজি বহুত দিন পাছত ভিডিঅ' বনাবলৈ আহিলোঁ। বহুতে কমেণ্ট কৰি কৈ আছে যে ৰাসৰ ভিডিঅ' দিয়া নাই, মানে কি এনেকৈ কৈ আছে। তো ভাবিলোঁ কি আজি মানে মই পলাকবাৰী ৰাস গতিকে চাবই যাম। চ' ভাবিলোঁ এতিয়া ভিডিঅ' বনাই আপোনালোককো দেখাওঁ। যোনে যোনে অহা নাই আৰু যোনে যোনে মোৰ ভিডিঅ' চাই তো সিহঁতক দেখাম বুলি ভাবিলোঁ। তো গাইজ ভিডিঅ'টি চাব আৰু ছাপোৰ্ট কৰিব সকলোৱে মোক, যাতে আগলৈ ভাল ভাল ভিডিঅ' বনাব পাৰোঁ। আৰু এদিন ৰাস চাব গৈছিলোঁ কিন্তু ভিডিঅ' বনাব নোৱাৰিলোঁ, মানে বহুত মানুহ আৰু মোৰ ভিডিঅ' বনাব অকণমান প্ৰব্লেম হয়। তো আজি ভাবিলোঁ আমাৰ এখেতো যাব, এখেতে অলপমান সহায় কৰি দিব। চ' ভিডিঅ'টো চাই থাকিব, মই দেখাই আছোঁ পলাকবাৰীৰ পৰিৱেশটো। আৰু এতিয়া আমি গৈ আছোঁ, এয়া দেখাইছোঁ ইমান গাড়ী ফুৰাত গাড়ী হৈ আছে, চাইডাকক দেখাই আছোঁ। আৰু এয়া মই দূৰৰ পৰাই দেখাইছোঁ, এইখন গেটৰ পৰা বুলি যাব লাগিব, মানে বহুত জাম। চ' যাই আছোঁ। আমাৰ এই মহান অনুষ্ঠানটি অকমান সহায় কৰিছে। তাৰ উপৰিও 2 নম্বৰ ওপৰত আৰু গাইজ এয়াই হৈছে পলাকবাৰীৰ ৰাসৰ মেইন দুৱাৰ। আৰু মই একচুৱেলি গাইজ আপোনালোকক মানে কি কথাখিনি কৈ ভিডিঅ'টি কৰি দেখাব নোৱাৰিম, গতিকে বহুত মানুহ আৰু এনেকৈয়ে ভিডিঅ'টি বনালোঁ। এতিয়া আমি সোমাই যাম ভিতৰলৈ। তো চাই থাকক, দেখাই আছোঁ ভিতৰৰ পৰিৱেশটো কেনেকুৱা। তো বলক। মুখ্য আলোচক মাননীয় যিসকল ভক্তপাল ৰাইজে এই উপহাৰ কুপনৰ টিকট আৰু আপোনালোকে দেখা পাইছে মানুহৰ কেনেকুৱা ভিৰ। মানুহৰ ভিৰৰ কাৰণে মই আপোনালোকক ভালকৈ মানে মূৰ্তিবিলাক দেখাব নোৱাৰিলোঁ, এনেকৈ দেখাইছোঁ, চাব। Inge har han då sil. আৰু গাইজ এয়া দেখিছে মানুহৰ ভিৰ। এতিয়া আমি মীনা বজাৰলৈ গৈ আছোঁ। আৰু এয়া গাইজ মীনা বজাৰত মানুহ, আৰু ইমানেই মানুহ মীনা বজাৰত, মানে কি ভৰিত গছকি মানুহবিলাকে একদম ভৰিত কৰি দিলে। আৰু এতিয়া মানে কি ভিডিঅ' বনাব অকণমান প্ৰব্লেম হয়, তথাপিও এনেকৈ দেখাইছোঁ। এয়া সৰু ল'ৰা ছোৱালীবিলাকে মানে কি এয়া প্ৰাইজ দিছে আৰু মানে কি পৰা অকলে চাব। আৰু এয়া সৰু ল'ৰা ছোৱালীবিলাকে উঠিছে। আৰু এতিয়া বিশাল খাব ওলাইছোঁ, এয়া বিশাল দি আছে আৰু পানী কি কৰিলে চাওঁ। আৰু এয়া আমি এতিয়া মিছাল খাই আছোঁ। এয়া আমাৰ মাইনা আৰু এয়া এখেত খাই লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। আৰু গাইজ ভিডিঅ'টি বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত কৰিম। ভিডিঅ'টি সকলোৱে চাব। কণ্ঠস্বৰত কৃষ্ণই যেনেদৰে